Hello my dear students, hope all of you are doing good. Okay, so today we will do activity number 14 of Beginners English Class 3, lesson number 6. The name of the lesson is I am a mobile phone. আজি আমি Beginners English Class 3 6 নম্বৰ পাঠটো I am a mobile phone নামৰ যিটো পাঠ আছিল সেই পাঠটোৰ 14 নম্বৰ ক্ৰিয়াকলাপ এটা কবিতা opposite poems of opposite নামৰ কবিতাটো পঢ়িম so let's get started with our activity today মোৰ লগত তোমালোকে এই কবিতাটো পঢ়িবা দেই আৰু মই কবিতাটো গানৰ নিচিনাকৈ গাই গাই পঢ়াম তোমালোকে মোৰ লগত কবিতাটো ধুনীয়াকৈ এনজয় কৰিবা বুলি আশা ৰাখিলো so let's get started with the poems of opposites happy and sad good and bad give and take sleep and wake, happy and sad, good and bad, give and take, sleep and wake, hot and cold, young and old, smile and frown, up and down, hot and cold, young and old, smile and frown, up and down. First and last, slow and fast, to and fro, come and go. First and last, slow and fast, to and fro, come and grow. Black and white, day and night, heavy and light, left and right. Black and white, day and night, heavy and light, left and right, long and short, shoulder and broad, big and small, short and tall, long and short, shoulder and broad, big and small, short and tall, happy and sad, good and bad, give and take, sleep and wake. Okay, so ভাল লাগিল নে তোমালোকৰ এই কবিতাটো ইয়াত কি কোৱা হৈছে বাৰু আহাচোন আমি জানো হ্যাপি এণ্ড স্যাড মানে কি হ্যাপি মানে কি সুখী একদম ফূৰ্তি কৰি থকা এণ্ড স্যাড মানে কি দুখী সুখ আৰু দুখ গুড এণ্ড বেড ভাল আৰু বেয়া গুড মানে ভাল বেড মানে বেয়া give and take give মানে দিয়া take মানে লোৱা give and take sleep and wake খোৱা আৰু উঠা hot and cold hot মানে গৰম cold মানে ঠাণ্ডা গৰম আৰু ঠাণ্ডা young and old বয়সীয়াল মানুহ আৰু কম বয়সীয়া মানুহ আৰু বয়সীয়াল মানুহ কম বয়সীয়া মানুহ আৰু বয়সীয়াল মানুহ স্মাইল এণ্ড ফ্ৰন স্মাইল মানে কি হাঁহি আৰু ফ্ৰন মানে কি দুখী মুখখন ওলমাই থৈ দিয়ে যে দুখ হৈ থকা ফ্ৰন হৈ থকা আপ এণ্ড ডাউন নে ওখ আৰু চাপৰ তাৰপিছত আছে ফাৰ্ষ্ট এণ্ড লাষ্ট মানে প্ৰথম আৰু শেষত ফাষ্ট এণ্ড শ্ল' এণ্ড ফাষ্ট শ্ল' মানে কি লেজি মানে একদম লাহে ধীৰে আৰু ফাষ্ট মানে কি সোনকালে ততাতৈয়াকৈ মানে শ্ল' এণ্ড ফাষ্ট মানে লেজি আৰু বেগী টু এণ্ড ফ্ৰ' টু মানে লৈ ক'ৰবাৰ পৰা কোনোবা লৈ আৰু ফ্ৰ' মানে ফ্ৰম ক'ৰবাৰ পৰা লৈ আৰু পৰা কাম এণ্ড গ' অহা আৰু যোৱা ব্লেক এণ্ড হোৱাইট ক'লা আৰু বগা ডে এণ্ড নাইট ডে মানে কি দিন নাইট মানে ৰাতি দিন আৰু ৰাতি হেভি এণ্ড লাইট হেভি মানে ওজন লাইট মানে কম ওজনৰ লেফ্ট এণ্ড ৰাইট লেফ্ট মানে কি লেফ্ট মানে বাওঁ ৰাইট মানে সোঁ তাৰপিছত কি আছে লং এণ্ড শ্বৰ্ট লং মানে কি দীঘল শ্বৰ্ট মানে চুটি দীঘল আৰু চুটি চ'ল্ড এণ্ড বট চ'ল্ড মানে বেছি দিয়া বট মানে কিনা বেচা কিনা বিগ এণ্ড স্মল ডাঙৰ আৰু সৰু বিগ মানে ডাঙৰ স্মল মানে সৰু শ্বৰ্ট এণ্ড টল শ্বৰ্ট মানে চুটি টল মানে দীঘল গতিকে এয়াই হ'ল এটা কবিতা ইয়াতে সকলোবোৰ বস্তু এটা আনটোৰ বিপৰীত হেপী এণ্ড স্যাড সুখী আৰু দুখী গুড এণ্ড বেড ভাল আৰু বেয়া গিভ এণ্ড টেক দিয়া আৰু লোৱা শ্লিপ এণ্ড ৱেক শোৱা আৰু জাগি থকা হট এণ্ড কোল্ড ঠাণ্ডা আৰু গৰম young and old কম বয়সীয়া আৰু বয়সীয়াল স্মাইল এণ্ড ফ্ৰন
হাঁহি আৰু দুখ, আপ এণ্ড ডাউন, ওখ আৰু চাপৰ, ফাৰ্ষ্ট এণ্ড লাষ্ট, প্ৰথম আৰু শেষ, শ্ল' এণ্ড ফাষ্ট, লেজি মানে লেজি আৰু ফাষ্ট মানে বেগী আৰু কম বেগী মানে লেজি, টু এণ্ড ফ্ৰ' লৈ আৰু পৰা মানে টু মানে কিবা লৈ কোনোবা লৈ আৰু ফ্ৰম মানে পৰা, ফ্ৰম বুলি যে টু এণ্ড ফ্ৰম সেয়া, কাম এণ্ড গ' অহা আৰু যোৱা, ব্লেক এণ্ড হোৱাইট ক'লা আৰু বগা, ডে এণ্ড নাইট দিন আৰু ৰাতি, হেভি এণ্ড লাইট ওজন আৰু কম ওজন, লেফ্ট এণ্ড ৰাইট বাওঁ আৰু সোঁ, লং এণ্ড শ্বৰ্ট দীঘল আৰু চুটি, চ'ল্ড এণ্ড বট কিনা বেচা আৰু কিনা, বিগ এণ্ড স্মল ডাঙৰ আৰু সৰু, শ্বৰ্ট এণ্ড টল চুটি আৰু দীঘল। গতিকে এই কবিতাটো পঢ়ি পেলাই আমি কি জানিলোঁ, এটা বস্তু এটাৰ বিপৰীত শব্দটো সেয়াও আমি জানিলোঁ হয়নে, যেনেকৈ হেপী হ'লে ছেড হ'ব, দুখ হ'লে সুখ হ'ব বা সুখ হ'লে দুখ হ'ব, এনেকুৱা ধৰণৰ। গতিকে এই কবিতাটো তোমালোকৰ ভাল লাগিলেনে? অ'কে, গতিকে এই কবিতাটো তোমালোকৰ ভাল লাগিল বুলি আশা ৰাখিলোঁ। চ' বাই বাই ফৰ টুডে, হেভ আ গ্ৰেট ডে।